আজি মই গাহৰি লগত বাঁহৰ গাজ বনাম বুলি ভাবিছো। এয়া গাহৰি মাংস লৈছো মই, চাওকচোন। এয়া লগত লৈছো মই এয়া অলপ বাঁহৰ গাজ মানে এইটো শ্বিলঙৰ বাঁহৰ গাজ হয়। তেওঁলোকে ইয়াত কাটি কাটি বিক্ৰী কৰে, এনেকে পেকেটত দি এইটো দীঘল দীঘলকৈ এনেকে দিয়ে। এয়া আদা নহৰু পেষ্ট, অলপ পিঁয়াজ, লগত অলপ আলু। মই এতিয়া কেৰাহীত তেল দিছো, তেল অলপ কমকৈ দিছো যিহেতু গাহৰি তেল অলৰেডি ওলাই দি দিছো। এয়া মাংসখিনি দি এতিয়া মাংসখিনি অলপ সময় ফ্ৰাই কৰিম। এনেকৈ অলপ সময় ফ্ৰাই কৰি থাকিম। এতিয়া মই ইয়াত আলু দি অলপ সময় ফ্ৰাই কৰিম। ঢাকনাখন মাৰি দিছো। এয়া আলু ফ্ৰাই আমাৰ অলপ হৈছে, আলু আৰু মাংসটো ফ্ৰাই হৈছে। লগত মই নিমখ হালধি দি দিছো। এতিয়া এনেকৈ অলপ টাইম ফ্ৰাই কৰিম। এয়া ফ্ৰাই হৈছেগে অলৰেডি। ইয়াত মই এতিয়া অলপ পিঁয়াজ দিম। অলপ পিঁয়াজ দিছো। এয়া এতিয়া ঢাকনাখন মাৰি অলপ টাইম ৰাখিম। এয়া পিঁয়াজখিনিও সিজিছেগে। ইয়াত মই অলপ আদা নহৰু পেষ্ট দিছো। এতিয়া ঢাকনাখন মাৰি দিম অলপ সময়। এয়া মোৰ আলু আৰু গাহৰি ফ্ৰাই হৈ গৈছে। ইয়াত মই বাঁহৰ গাজ সৰু সৰুকৈ কাটি এয়া দি দিছো। দি পিনি অলপ টাইম এয়া ফ্ৰাই কৰিম। এতিয়া ঢাকনাখন মাৰি দিম। এয়া এতিয়া ফ্ৰাই হৈ গৈছে। বাঁহৰ গাজৰ লগত আলু গাহৰি দি মোৰ এই ৰেচিপি হৈ গৈছে। আপোনালোকে যদি মোৰ এই ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব। আকৌ এটা নতুন ৰেচিপি লৈ আহি আছো। আজিলে বাই বাই।